দুখীয়া হৈ থাকক এইটোই কংগ্ৰেছ বিচাৰে আৰু ৰতন ইংতি হেইটোই বিচাৰে সেই কাৰণে কাৰ্বি আংলঙত কংগ্ৰেছৰ সময়ত দুৰ্নীতি কথা আজি পাহৰা নাই কংগ্ৰেছৰ সময়ত অহান্ত কংগ্ৰেছৰ সময়ত যে সংঘাত এই কথা পাহৰা নাই মই এটা এক্সাম্পল দিব বিচাৰিছো জুৱা কৰোনা ভাইৰাছৰ সময়ত আমাৰ কাৰ্বি আংলঙৰ যুৱক আৰু যুৱতীসকলে ইয়াৰ পৰা নিবনুৱা সংস্থাপন তেওঁলোকে নোপোৱাৰ কাৰণে আজি 10 বছৰ 15 বছৰ আগত কতবা চেন্নাই মুম্বাই মহাৰাষ্ট্ৰৰ পৰা আদি কৰি গোটেই অল ইণ্ডিয়াতে আমাৰ ল'ৰা ছোৱালী বিলাকে কোনোবা সিকিউৰিটি গাৰ্ড কোনোবা কোম্পানীত এনেকা মানে তেওঁলোকে কাম সংস্থাপনৰ কাৰণে গৈছিলে তেতিয়া টাইমত আমি দেখিবলৈ পাইছো যে কৰোনা ভাইৰাছ টাইমত 15,000 কৈ অধিক আমাৰ সিনিয়ৰ সাংবাদিকসকলে গম পায় অধিক বাহিৰত কাম কৰিবলৈ যোৱা সময়ত কি ঘটনা হৈছে বুলি ক'লে সিএম ছাৰে যেতিয়া একজনক 4,000 কে প্ৰথম দিছে 3,000 দিছে লাষ্টত 1,000 কে ঘুৰাই আনাৰ কাৰণে তেখেতে ব্যৱস্থা কৰিছিলে সেই সময়ৰ পৰা সিএম ছাৰে এটা থিৰাং কৰিছে এই যুৱক যুৱতীসকলক কাৰ্বি আংলঙৰ গোটেই এনেকা নিবনুৱা সমস্যা সমাধান কৰিবলৈ কাৰণে এটা পথ উলিয়াব লাগে সেই কাৰণে এই বস্তুটো আমি ক'ব বিচাৰিছো এই বস্তুটো হৈছে এইটোতো পতঞ্জলি আৰু গোড্ৰেজটো তেওঁলোকে যিটো মানে অয়েল পাম যিটো ইয়াত খেতি কৰিবলৈহে আহিছে এই খেতি কৰাটো কিন্তু লাভজনক খেতি ৰতন ইংতিটো কৰিব পাৰে হয়তো এতিয়া মই কম এই খেতি কৰা যদি তেখেতে বেয়া পায় তেতিয়াহ'লে তেখেতৰটো ৰাবাৰ বাগান আছে ৰাবাৰ বাগানৰ যোনটো ৰাবাৰ তেখেতে নিজৰ মতে ক'ত বিক্ৰী কৰিবলৈ তেখেতে বিক্ৰী কৰিছে ঠিক তেনে ধৰণে এইটো যে যোনটো পাম অয়েল পাম যিটো এটা কোম্পানী ইয়াত হৈছে তেওঁলোকে এজেন্সি হিচাপে ইমপ্লিমেন্টিং এজেন্সি হিচাপে ইষ্ট কাৰ্বি আংলঙৰ পতঞ্জলি দিছে ৱেষ্ট কাৰ্বি আংলঙত গোড্ৰেজক দিছে এইটোৱে কথা তাৰ পিছতে ইয়াতো লাভজনক কথাটো হৈছে মই অলপ আপোনালোকৰ আগত মই দেখাব বিচাৰিছো ইয়াত লাভজনক কথাটো হৈছে পাৰ বিঘা 19টা গছ ৰুব পাৰে পাৰ বিঘা 19টা গছ ৰুব পাৰে 19টা গছৰ পৰা এক বছৰত 25 টন হ'ব 19টা গছতে এক বিঘা তেতিয়া যদি আপুনি পাৰ বিঘা হিচাপে কৰিলে আপুনি 3,300 কেজি পাব তাৰ মানে আপুনি পাৰ বিঘাত এতিয়া আমি যোনটো এতিয়া মাৰ্কেটৰ ৰেট কৈছে 18.5 কৈছে 18.5 হলেতো ইয়াত 61,050 rupees per year বিঘাত পাই আছে তো এইটো কথাটো আৰু এটা কথা ইয়াতে ভাল পোৱাটো যে আপোনাৰ মাটি আপোনাৰ কোনোবাই যদি মিয়াদি পটা আছে মিয়াদি আন্ডাৰত কাম কৰিব আপুনি কোনোবা যদি কেঁচা পটা হয় তাৰে গামবৰা পৰা লিখি পেলাইও আপুনি এই খেতি কৰিব পাৰে আৰু এই খেতি কৰাটো আপোনাক জবৰদস্তি নহয় আপুনি খেতি কৰাৰ পিছত 4 বছৰৰ পিছত আপুনি প্ৰডাকশন পাব সেই প্ৰডাকশন নোপোৱাৰ আগতে আপোনাৰ যোনটো এক বিঘাৰ মাটি 19টা গছ থাকিব তাৰ ভাগটো বহুত ডাঙৰ থাকে তাৰ মাজতো যদি আপুনি খেতি কৰে খেতি কৰাৰ পইচাও কোম্পানীয়ে দি আছে যোনে ইয়াত ইমপ্লিমেন্টিং এজেন্সি তেওঁলোকে দি আছে আৰু তাৰ মাজতো আপুনি যদি তাত পানীৰ কাৰণে ব্যৱস্থা কৰিব লাগে ফিচাৰীৰ কাৰণে তাৰ কাৰণে 90,000 তাতেও দি আছে আপোনাৰ যদি ইয়াত মানে অনেক ধৰণৰ খেতি আছে আৰু তাৰ মাজত যদি আপুনি গাহৰি পুহিব বিচাৰে আপুনি যদি ছাগলী পুহিব বিচাৰে তাৰ মাজত যদি আপুনি মানে মুৰ্গী পুহিব বিচাৰে তাৰ কাৰণে ব্যৱস্থা পইচা দিয়া তাৰ কোম্পানীয়ে দি আছে এই কামটো আপুনি 1 টকা খৰচা নকৰি পেলাই যদি আপুনি বছৰে বছৰে আপুনি যদি ইমান টকা উপাৰ্জন কৰিব পাৰে তেতিয়াহলে মানুহবিলাকে বাহিৰতো নাযাব ইয়াতহে থাকিব ইয়াত কাম কৰিব এইটো খেতিতে কৰিব যদি বেয়া পায় যদি আপুনি বেয়া পায়তো জবৰদস্তিটো কাকো নকৰে এই খেতি কৰা দুখীয়া শ্ৰেণী সকলক আগুৱাই যোৱাটো কংগ্ৰেছে নিবিচাৰে আৰু ৰতন ইংতিয়ে হেতু কথাটো নিবিচাৰে দুখীয়া মানুহ দুখীয়া হৈ থাকক এই ব্যৱস্থাটো ৰতন ইংতিয়ে কৰি আছে সেই কাৰণে আমি ক'ব বিচাৰিছো যে ৰতন ইংতি নিচিনা লিডাৰটো আমি আৰু জানিবলগীয়া আৰু নাই পুৰা আমি জানিলো তেখেতৰ আৰু কংগ্ৰেছৰ সময়ত আমি কি পালো যদি ইমান কথা কয় আৰু এটা কথা ৰতন ইংতি একটা কথা কৈছে যে বোলে বজাৰতটো তুলিৰাম ৰংহাং সাৰৰ আন্দা মুৰ্গী আন্দা বা ডিম যদি বিক্ৰী হয় তেতিয়াহলে বজাৰত কোনো অন্য মানে কুনি বিক্ৰী কৰিব নোৱাৰিব এনেকা কথা কৈছে যদি তুলিৰাম ৰংহাং সাৰৰ যদি ফিচাৰী মাছৰ যদি নহয় তেতিয়াহলে অন্য মাছ বিক্ৰী কৰিব নোৱাৰে এটো লাজৰ কথা নহয় নেকি
বেলেগৰ জাগাত গৈ পেলাই গোটেই সাংবাদিক বিলাকৰ আগত গৈ পেলাই কথা নেকি এইটোতো গোটেই সাংবাদিক আপোনালোকে গম পায় ডিফু অঞ্চলত যদি মই একটা কথা কম যদি মোৰ ঘৰত যদি একে দামৰ যদি মই লোকেল মাছ পাওঁ মই 100% মই লোকেল মাছে কিনিম কোনো এটোতো তুলিৰাম ৰহাং ছাৰৰ মাছ এটোতো ৰতন ইংতিৰ মাছ এটো আমুক মানে সাংবাদিক সকলৰ মাছ বুলিতো নাচাব যোনে মাছটো ভালকে দেখিব হেটোই কিনিব তাত লৈ তেও কিও আঙুলিয়াব লাগে আৰু আন্দা কথাটো কৈছে বাহিৰৰ পৰা যদি 12 টকা হয় ইয়াৰ যদি 10 টকা পাওঁ এটো আৰু লোকেল হে পাওঁ বুলি কলেতো আপুনি কোনটো কিনিব ভালটোই কিনিব যদি এই কথাবিলাক যদি একেতে বুলে কয় গোটেই বজাৰত বুলে তেখেতে দখল কৰা এই যে এইবিলাক যে ভুৱা কথা এইবিলাক যে মিছা কথা এই যে মিছলিয়া কথা এটোতো ৰতন ইংতিৰ নহয় নেকি সেইকাৰণে আমি ক'ব বিচাৰিছো ৰতন ইংতিৰ যোনটো নেকি নেতৃত্ব লোৱাৰ পিছত তেখেতৰ লগত মানুহ নাই তেখেতৰ লগত আৰু মানুহ থাকিলেহেঁতেন সেইকাৰণে আমি এতিয়া আৰু একটা কথা ক'ব বিচাৰিছো মই মানে এই যে খেতি কৰা কথাটো মই কিছুমান ৰাইজেও গম নাপায় আজি ইয়াতে তেখেতে কৈছে ৰামদেৱ মানে পতঞ্জলি আৰু গোদৰেজ এই যে 1,53,000 এবভ এই কথাটো যে কৈছে তেখেতেতো প্ৰমাণ নাই আৰু একটা কথা আছে প্ৰমাণ নাই এইটোতো প্ৰমাণ আছে আমিতো জানি পেলাই কলেতো ভাল মানুহক অভিযোগ কৰাটো ঠিক নহয় এজন লিডাৰ হিচাপে আৰু দ্বিতীয় কথা কৈছে তেখেতে বোলে লণ্ডনতো বোলে তুলিৰাম ৰহাং ছাৰৰ মাটি আছে কৈছে আৰু একটা কথা কৈছে আমেৰিকাতো বোলে মাটি আছে কথা আৰে প্ৰুফ দেখক আপুনি যদি সাহস আছে আপোনাৰ যদি সঁচা কথা কৈছে আপুনি যদি সঁচা কথা কলে আপুনি যদি মানে প্ৰুফ দেখাব পাৰে তেতিয়াহলে আমি আপোনাক বিশ্বাস কৰিম কিন্তু এটো ভুৱা আৰু কোনো তুলিৰাম ৰহাং ছাৰৰ আমেৰিকাত কোনো মাটি নাই আৰু কোনো লণ্ডনত মাটি নাই আৰু লণ্ডনত থাকিবলৈ হলেতো তাত আপুনি ভিসা থাকিব লাগিব তাত আপোনাৰ ভাল এটা চাকৰি হ'ব লাগিব আপুনি তাত ভাল এটা ব্যৱসায়ী হ'ব লাগিব তাত আপুনি থকাত তাত সিটিজেনশিপ হ'ব লাগিব তাৰ পিছতে আপুনি কৰিব পাৰিব এইবিলাক বস্তুটো তেখেতে যে ভুৱা এটোতো আৰু দুটা তিনটা কথা মই আপোনাৰ যিবিলাক কথা কৈছে তেখেতে মিছা আৰু টাৰ্গেটটো কি আছে তেখেতৰ মই মিছা কথা কলে ৰাইজে মোৰ পক্ষত আহিব মিছা কথা কলে ৰাইজে নাহিব আজি ৰাইজে বুজি পাই গল কংগ্ৰেছ কি বস্তু বুজি পাই গল আগৰ পৰা হৰসংখ্যক সময়তো কংগ্ৰেছে ৰাজত্ব কৰিছে হৰসংখ্যক সময়তো সেইবিলাক কাম যদি আজি মই এটা এক্সাম্পল দিছো বাহিৰৰ ল'ৰা ছোৱালী বিলাক যদি ঘূৰাই নানে আমি দেখিছো নহয় ক'তবা কাম কৰাৰ নামত তেওঁলোকৰ মানে হাজিৰা পইচা বা তেওঁলোকৰ দৰমহা পইচা নোপোৱা